Hello everyone, welcome to my another video. তো আজি ছুটি আছিলে তো ঘৰত আহিলোঁ ভাগিনজনীৰ লগত এতিয়া ওলাই যাম অকণমান। তো আজি নতুন ব্লগৰ কাৰণে আজি বসন্তী লৈ যাম। বসন্তী লৈ এতিয়া ওলাই যাম। এতিয়া ক'ত গৈ আছোঁ দেখাই আছোঁ, চাই থাকিব। বসন্তী লৈ ল'লোঁ এতিয়া, ৰাস্তাত ওলাই যাওঁ, ক'ত যাওঁ চাম। এঠাতে কেমেৰা ধৰিবলৈ দিগদাৰ হৈছে, তো জাবৰতে সোমাই গ'লোঁ। চাইকেলটো ওলাই লওঁ, এতিয়া আগলৈ যাম। দেখিছে গাঁৱৰ ভিউ, এইফালে গৰু। ইয়াতো ষ্টুডেণ্টবোৰ ৰখি আছে, ভেকেশ্যন টাইম দিছে, তাহাঁতি অলপ ওলাই আহিছে খাবৰ কাৰণে। পথাৰলৈ যাওঁ, এইফালে আমাৰ ছাইডত আছে পথাৰখনত গৈ পিনে চাওঁ। এইফালে আমাৰ গৰুজনী, চাই থাকিব ভিডিঅ'টো। পথাৰৰ মাজলৈ আহিছোঁ, কাতি বিহুত আহিব নহ'লে, তো এতিয়া আহিছোঁ মানে পথাৰত। দেখিছে ধানবোৰ এতিয়া নতুনকৈ ওলাইছে, কিমান ধুনীয়া লাগিছে চাওকচোন। হেলি আছে বতাহত লাহে লাহে কৰি, আৰু এইবোৰ ধানৰ থোক ওলাইছে। পথাৰ মাজত আহি বহুত ভাল লাগিছে। এতিয়া লগতে ভাগিনজনী, তাইক বোলে ভিডিঅ' বনাব লাগে, ইয়াত ধান নাই, আগলৈ গৈ আছে। এতিয়া ভিডিঅ'টো তুলি লওঁ, পিছত আপোনালোকক দেখাম। ফটো মাৰি হৈ গ'ল, এতিয়া ধান চালোঁ, লগতে ভিডিঅ' বনালোঁ, আৰু কি কি কৰিম। এতিয়া ওলাই আহিছোঁ ধাননিৰ মাজৰ পৰা। শেহতীয়াকৈ আকৌ এফালে দেখাই দিছোঁ, গোটেই গ্ৰীণ গ্ৰীণ, সেউজীয়া মাথো সেউজীয়া ধানবোৰ ওলাইছে নতুনকৈ। তো আজিৰ দিনটো কি কি কৰোঁ দেখাই যাম, চাই থাকিব। লগতে ভিডিঅ'বোৰ ভাল লাগিলে শ্বেয়াৰ কৰি দিব। বোলে গৰু সোমাবলৈ আহিছে, তো খেদিব লাগিব এতিয়া গৰুজনী। ঘৰৰ গৰু হয়, ইয়াতে এল দি থৈছে, ধান খাবলৈ আহিছে, জেওৰা মাৰি থোৱা আছে। এতিয়া ওলাই লওঁ ফাৰ্ষ্টত, তেনেকৈ যাবলগীয়া আছে কিমান কষ্ট কৰি। পেণ্টততো গোটেই বোকা লাগিলে, অৱস্থা নাই পেণ্ট। ঔটেঙা গছ বাৰী হয় আমাৰ এখন, লগা নাই, এতিয়া বাঢ়িছেহে। এইফালে আৰু আছে চাগে। কলগছ আছে ইয়াত, আগত আৰু কিবা কিবি গছ হ'ব। ৰবাব টেঙাও আছে, ৰবাব টেঙা খাবলৈ হ'ব এতিয়া লাহেকৈ। এইফালে কলগছ, বেত, আৰু এইফালে ৰবাব টেঙা লাগি আছে। ৰবাব টেঙা খাব মন গৈছে, এটা পাৰি। ৰবাব টেঙাবোৰ ধুনীয়াকৈ লাগি আছে, পকিছে আৰু। এটা লৈ যাম এতিয়া, খামগৈ, কেনেকুৱা লাগে জনাম। লাগি আছে, এইটো ছিঙিম এতিয়া। ৰবাব টেঙা ছিঙিলোঁ, তো খাবলৈ লৈ যাওঁ। আহি যাওক, বাকী গছত আছে এইখিনি পিছত খাবৰ কাৰণে থৈছোঁ। এটাই হৈ যাব এতিয়া, মানুহ বেছি নাই। এতিয়া ঘৰ পালোহি, आ जाओ खाएगा ये। টেঙা কাটিবলৈ যোগাৰ, নদিয়া, কটাৰী, মোৰ হাততে এখন কটাৰী, লগত জলকীয়া আছে। তো এতিয়া খাম লাহেকৈ। এইফালে ৰ'দটো পোৱা নাই, ঘৰৰ পিছফালে গ'লোঁ ধুনীয়াকৈ, মুকলি জেগা আছে, দেখি খাম এতিয়া। এইফালে ধান বাই আছে, তাৰপিছতে বহি ল'ম, চফা আছে অলপ।
ৰ'ব টেঙা এনেকৈ কৰি ৰাউণ্ড ৰাউণ্ডকৈ বনাই আগতে বাইহঁতে কাটি দিয়ে ধুনীয়াকৈ পূৰা ইয়াৰ পৰা খাৰু চাৰু বনাব পাৰে ধুনীয়াকৈ মই এতিয়া গম নাপাওঁ কেনেকৈ বনাই একচুৱেলি এনেকৈ ছাইডৰ পৰা কাটে মানে ধুনীয়াকৈ তো খাৰু বনি দিয়ে চাওঁচোন মই এবাৰ ট্ৰাই কৰি এই পাত খাৰু তো আগতে এনেকৈ পিন্ধো এই পাত খাৰু তো এতিয়া থৈছোঁ বাকী টেঙাটো গুচাওঁ আৰু অলপমান বাকলি আছে বাকলিটো একেবাৰে গুচাই লৈছোঁ গোটেইটো এতিয়া ফাইনেলি এতিয়া টেঙাটো ওলাব এইটো ভালকৈ পকা নাই একচুৱেলি এইটো ধান যেতিয়া কাটে আহিন মাহৰ কেতিয়া কাটে পাহৰি লোৱা ধানটো কটা টাইমতে ধুনীয়াকৈ পকে তেতিয়া ৰঙা ৰঙা হৈ যায় এতিয়া ইমান ভালকৈ পকা নাই আৰু এমাহ ডেৰমাহমান লাগিব চাগে বাকলিটোতো সোনকালে গুচিলে কিন্তু এই বগা বগা এইখিনি আছে সেইখিনি যোৱাই নাই অলপ টাইম লাগিছে লাহে লাহে গুচাই আছোঁ ফাইনেলি গুচাই হৈ গ'ল তো এতিয়া ফালিব লাগিব চাওক এইফালে গুটি এইটো ৰবাব টেঙা এতিয়া গুচাই হৈ গ'ল এইফালে তলত বালি আছে তো সেইকাৰণে পাত এখন কাটি আনো পাতখন কাটি অনাৰ পিছত ধুনীয়াকৈ বনাম কলগছ চাব লাগিব কলগছ এই পিছফালে আছে তো যাব লাগিব এইফালে বাৰী ঘৰত লাই শাক চাই শাক লগাইছে বেছি ডাঙৰ হোৱা নাই সৰু সৰু পাত হৈ আছে লাই শাকবোৰ এইফালে আমি পিছফালে যাম এই ইয়াত পাত এখিলা দেখিছোঁ সৰু পাত এখনে হৈ যাব এইফালে পাত ভীমকলৰ পাত হয় অকল এটাই আছে এটা চাইডৰ পৰা কাটিলোঁ সেইফালৰ পৰা এইটো সৰু পোৱালি আগলি পাত হয়তো নাকাটো তাত এইফালে ইয়াত কাটিলোঁ এখন হৈ যাব তেতিয়া কলপাত ৰেডি হৈ গ'ল এতিয়া ৰবাব টেঙা খাম যাওক পাতটো আনিলোঁ এতিয়া পাৰি ল'লোঁ তলত ধুনীয়াকৈ এতিয়া লাহেকৈ গুচাম ফুটবোৰ এটা এটাকৈ তেতিয়া খাই ভাল লাগিব হাতটো লেতেৰা হৈ আছে ফাৰ্ষ্ট হাত ধুই আহোঁ ঠিক আছে তো বনাই ৰহে ভিডিঅ' আমি হাত ধুই আহিলোঁ মানে ধানৰ পাত লাগিছিলে একচুৱেলি পাতেও কাটি আছিলে অলপ বাকী পথাৰত আপোনালোকৰ যায় গৈ কেনেকুৱা লাগে ক'ব কোন কোন গৈছে পথাৰত এতিয়া লাহেকৈ ফুটবোৰ গুচাম আৰু দেখিছে কি ধুনীয়াকৈ ফুটবোৰ ওলাই গৈছে গুটিবোৰ গুচাই দিম গুটিবোৰ তিতা তিতা লাগিব নহ'লে চাবলৈ অকল ফুটাকেইটা ল'ম গাঁৱৰ পৰিৱেশ হয়তো বহুত নইজ আহি আছে দেখিছে মানে গাঁৱত আৰু কি আৰু ঘৰলৈ মানুহবোৰ আহি থাকে কথা পতা হৈ থাকে আৰু সেইখিনি ইগন'ৰ কৰিব আৰু যদি শুনেও শুনি থাকক একো নাই উপায় নাই ফাইনেলি অলৰেডি হৈ গৈছে এতিয়া লাষ্ট ফুটা আছে এইটো ফুটাটো বনাই লৈছোঁ তো এইখিনি চাব পাৰে আপোনালোকে কেনেকুৱা লাগিছে হৈ গ'ল গুচাই পিনে ফাৰ্ষ্টত নিমখ নিদিয়াকৈ টেষ্ট কৰি চাই লওঁ কেনেকুৱা আছে ৰবাব টেঙাজোপা একচুৱেলি মিঠাই আছে নিমখ নিদিয়াকৈ খাব পাৰে কিন্তু নিমখ আৰু জলকীয়া দি দিম অলপ টেষ্টটো বেছি ভাল লাগিব ফাৰ্ষ্টত খাই লওঁ অকণমান এইখিনি সৰু সৰুকৈ কাটি দিম ইয়াতে জলকীয়া ধুই অনা আছিলে লাহে লাহেকৈ মিহি মিহিকৈ কাটি দিছোঁ আৰু চবতে মিক্স কৰিম তাৰপিছত জলকীয়া কাটি হৈ গ'ল এতিয়া ইয়াত অলপমান নিমখ দি দিম নিমখটো মিক্স কৰিছোঁ হৈ গ'ল নিমখ মিক্স কৰি জলকীয়াখিনি ওপৰত আছে গ্ৰীণ গ্ৰীণ তো এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি দিম এতিয়া হৈ গ'ল তো খাই চাওঁ এবাৰ কেনেকুৱা হৈছে মজা কাৰোবাৰ যদি টেঙা খাবলৈ আহে যেতিয়া যদি মন যায় আহিব আমাৰ ঘৰত ৰবাব টেঙা থেংক ইউ গাইজ এতিয়া ভাগ কৰি আছে 8টা মানুহ হৈ গৈছে গাঁৱৰ আৰু মানুহ আহিছিলে তো সেইকাৰণে চাহপাতটো উলিয়াইছোঁ হা
টেষ্টি দিছোঁ এতিয়া কেনেকুৱা লাগিলে খাই মজা বতৰৰ বস্তু খাই মজা আমাৰ মা বহিছে বাকী ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব লগতে ভাল লাগিলে শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো থেংক ইউ বাই